হেল্ল' এভৰিৱান, ভালে আছেনে সকলো? মই কিন্তু একদম ভালে নাই। কিয় জানেনে? কাৰণ আজি মোৰ আটাইতকৈ ভাল লগৰ ছোৱালী এজনীৰ বিয়া আৰু মই এয়া ৰাতিপুৱা এক্সাম দি আছোঁ। বাৰু, এক্সামেনো মোক বিয়াত আহিবলৈ বাধা দিব পাৰিবনে? ৰাতিপুৱা এক্সাম দি ৰাতি বিয়াত আহি গ'লোঁ। বেয়া লাগিছে কাৰণ লগৰ ছোৱালীকেইজনী জোৰোণৰ পৰা আছে আৰু মই বিয়াৰ দিনা জাষ্ট ৰাতিটোৰ কাৰণেহে গৈছোঁ, তাকো অলপ টাইমৰ কাৰণে। তথাপিও একো নাই, আহিব যে পাইছোঁ তাতে শান্তি পাইছোঁ। আহিয়ে দেখিলোঁ কইনা একেবাৰে ডান্সত বিজি। আজি তাইৰে দিন হয়, তাই যদি এনজয় নকৰে আৰু কোনে কৰিব ন? তাইক কইনা সাজযোৰত দেখি যেন কিবা এটা ইম'চনেল টাইপৰহে ফিলিংছ আহিছিলে। মানে যিজনী ছোৱালীক একেলগে স্কুলৰ পৰা ডাঙৰ হ'লোঁ, সেইজনীক আজি কইনাৰ সাজত দেখি আছোঁ। হঠাতে আমি কেনেকৈ ইমান ডাঙৰ হৈ গ'লোঁ একো পাত্তাই নাপালোঁ, লাইফটোত কেনেকৈ কি চলি থাকিলে।